নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ ভিডিঅ'টোলৈ। সমগ্ৰ দেশজুৰি বজৰং দলে যি সূৰ্য জাগৰণ যাত্ৰাৰ আয়োজন কৰিছিল তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। বজৰং দলৰ সদস্যৰ পৰা জানিব পৰা মতে এই সূৰ্য জাগৰণ যাত্ৰাৰ মূল উদ্দেশ্য হৈছে আমাৰ যিসকল বীৰ পুৰুষ আছিলে তেওঁলোকৰ শৌৰ্য বীৰ্য বীৰত্ব এইবোৰ বৰ্তমানৰ যুৱ প্ৰজন্মই নাজানে আৰু কিছু কিছু ক্ষেত্ৰত পুৰণি চামো এইবোৰ পাহৰি পেলাইছে আৰু সেইবোৰ উদ্দেশ্যকে আগত ৰাখি তেওঁলোকৰ শৌৰ্য বীৰ্য বীৰত্বৰ যি গৰ্বভাৱ আছিলে তাক যুৱ প্ৰজন্মৰ মাজত প্ৰচাৰ কৰা আৰু সনাতন ধৰ্মৰ সচেতনতাক সমাজৰ মাজলৈ লৈ যোৱাই এই সূৰ্য জাগৰণ যাত্ৰাৰ মূল উদ্দেশ্য আছিল বুলি জানিব পৰা যায়। আৰু যদি বিশেষ কিবা উদ্দেশ্য আছে মই ভালদৰে নাজানো, যিখিনি মই গম পাইছোঁ 2-4টা কথা তাকে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু ভিডিঅ'টি আপোনালোকে শেষলৈ চাব বুলি আশা কৰিছোঁ। ধন্যবাদ।